ওয়াকিং অ্যাওয়ারনেস প্রোগ্রাম। এই অ্যাওয়ারনেস প্রোগ্রামত উপস্থিত হ'ব পৰা আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, আমাৰ জিলাৰ নেতৃবৃন্দ আৰু গড়েশ্বৰ ব্লক UPPLৰ সমূহ নেতৃবৃন্দ। আজি গড়েশ্বৰ ব্লক UPPLৰ উদ্যোগত আৰু বৰগুলি প্ৰাইমাৰী কমিটিৰ সহযোগত আমি নৱম দিনীয়া এই যিটো পৰিৱৰ্তনৰ পদযাত্ৰা আমি বৰগুলিত আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে বৰগুলি প্ৰাইমাৰীৰ অন্তৰ্গত পদপথত লগ পোৱা ভোটাৰ ৰাইজক UPPL দলৰ যি লক্ষ্য উদ্দেশ্য সেইখিনি আমি অৱগত কৰিম আৰু বিগত 17 বছৰে BPF দলে বৰগুলি অঞ্চলত চলোৱা যি অপশাসন, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, ইয়াৰ বিৰুদ্ধে ৰাইজক আমি সজাগ কৰিম। আবার দেখিবলৈ পাইছে যে জব কাৰ্ডৰ নামত BPF দলে দুৰ্নীতি কৰিলে, ৰেচন কাৰ্ডৰ নামত কৰিলে, আয়ৰ ঘৰৰ নামত কৰিলে, বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন নামত ৰাইজক যি জলকোৱা খুৱালে, ইয়াৰ পৰিৱৰ্তে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বৰগুলি অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ UPPL দলে যে আপোনালোকে এই পৰিৱৰ্তনৰ যাত্ৰাত অংশীদাৰ হওক আৰু এইবাৰ গড়েশ্বৰ সমষ্টিত এক স্বচ্ছ আৰু নিকা চৰকাৰ গঠন কৰাত সহযোগ কৰক। মোৰ নাম আজিজুৰ ৰহমান। মই UPPLত যোগদান কৰিছোঁ আৰু মোৰ লগত বহুতো মানুহে গাঁৱৰ যোগদান কৰিছে। কাৰণ এটাই, যোৱা 15টা বছৰ যি BPF চৰকাৰৰ শাসন চলি আছিল, সেই শাসনত আমাৰ সমষ্টি বা তথা BTCত যি পৰিমাণে উন্নয়ন হ'ব লাগিছিল সেই পৰিমাণে উন্নয়ন হোৱা নাই আৰু বিশেষ কৰি আমাৰ সমষ্টিটো ঠিক একেই অৱস্থা। গতিকে আমি ৰাইজে মিলি এটা পৰিৱৰ্তন বিচাৰিছোঁ। গতিকে এইটো পৰিৱৰ্তন UPPLৰ জৰিয়তে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ জৰিয়তে আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ। গতিকে এই পৰিৱৰ্তনত ৰাইজে যথেষ্ট সঁহাৰি দিছে আৰু নিশ্চয় কৰি পৰিৱৰ্তনটো আহিবই। আৰু ইয়াত মানুহৰ সমৰ্থন 80% মানুহৰ সমৰ্থন আছে। গতিকে আমি আহ্বান জনাওঁ যাতে সকলোৱে পৰিৱৰ্তনৰ ফালে আগবাঢ়ি আহে। এইখিনি মোৰ ক'ব। চবতেই কৰাপশ্যন হৈছে। কৰাপশ্যনৰ কথাটো ক'লে লাভ নাই। চব কৰাপশ্যন হ'লেও উন্নয়ন নহয়। পইচা যদি আহে, ৰাইজৰ নামত পইচা আহে, সেইখিনি পইচা যদি সঠিকভাৱে খৰচ নকৰে, কৰাপশ্যন হয়, তেতিয়া আৰু উন্নয়ন কেনেকৈ হ'ব? আজি চাগে মাথাউৰিটো ছিঙি পেলাই 3খন গাঁৱৰ অৱস্থা কি হৈ গৈছে। বালাই পুতি শালি মাটিবিলাক ধান খেতি কৰিব লগা মাটিখন, এইটো তেওঁলোকৰ গুৰুত্ব নাই, EMGMৰ গুৰুত্ব নাই। গতিকে সেইখিনি কাম যদি আগতে পূৰা যদি ভেটা দিলে হয়, তেতিয়া আজি মাথাউৰি ছিঙি পেলাই ইমান ক্ষতি নহ'ল হয়। অকল সেইটো নহয়, ৰাস্তা ঘাটৰো সেনেকুৱা উন্নয়ন হোৱা নাই। গতিকে সেইকাৰণেতো ৰাইজ অতিষ্ঠ হৈছে। পৰিৱৰ্তনটো কিয় লাগে? এটা চৰকাৰ যদি ভাল কাম কৰে, কোনোদিন পৰিৱৰ্তন নিবিচাৰে মানুহে। পৰিৱৰ্তনৰ ফালে আমি চাওঁ। এবাৰ পৰিৱৰ্তন কৰি আমি 15টা বছৰ দেখিলোঁ। 5 বছৰ কিবা কাৰণে নোৱাৰিলে, 10 বছৰত যদিও নোৱাৰিলে, 15 বছৰতো নোৱাৰিলে, তেনেহ'লে সেইটো চৰকাৰ ব্যৰ্থ চৰকাৰ, সেইটো আৰু নোৱাৰেই। গতিকে এতিয়া আৰু ৰাইজৰ হাতত পৰিৱৰ্তনৰ বাহিৰে ৰাস্তা নাই। যদি এইটো চৰকাৰো তেনেকুৱা হৈ যায়, তেতিয়া আমি 5 বছৰতে পৰিৱৰ্তন কৰিম। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে কৈছে যে মই মোৰ নেতৃত্বত পৰিৱৰ্তন কৰি দেখুৱাম। গতিকে আমি চাওঁচোন বাৰু এবাৰ পৰিৱৰ্তন কৰি দেখুৱাব পাৰে নে নোৱাৰে। এতিয়া 5টা বছৰ চাম। BPFক 15 বছৰ চালোঁ, কিন্তু প্ৰমোদ বড়োক 5 বছৰ চাওঁ। ৰাইজৰ ওচৰত আমি সেইটোৱে আহ্বান চাওঁ, 5টা বছৰৰ কাৰণে আপোনালোকে পৰিৱৰ্তন কৰি চাওক এবাৰ। যদি 5 বছৰত যদি সেই আকৰীয়া অৱস্থা হয়, তাহলে দৰকাৰ হ'লে আমি বেলেগ ব্যৱস্থা ল'ম। এইটোৱেই মোৰ আহ্বান ৰাইজৰ।